हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आपलोके হয়তো ৰবৰ নামটো নিশ্চয় শুনিছে আপোনালোকে হয়তো ৰবৰ গছ নেদেখিব পাৰে মই আপোনালোকৰ ৰবৰ গছ দেখাবলৈ গৈ আছো এইখন হৈছে বিশ্বনাথ জিলাৰ বৰগাঙৰ ৰামপুৰ গাঁৱত থকা বৃহত্তম ৰবৰ বাগিচা আপোনালোকে হয়তো ৰবৰ গছৰ উৎপত্তি সৰ্বপ্ৰথম ক'ত হৈছিল নাজানিব পাৰে ৰবৰ গছৰ উৎপত্তি স্থল হ'ল ব্ৰাজিল পৃথিৱীৰ প্ৰধান ৰবৰ উৎপাদনকাৰী দেশবোৰ হৈছে দক্ষিণ পূব এছিয়াৰ থাইলেণ্ড ইণ্ডোনেছিয়া মালয়েছিয়া চীন আৰু ভাৰত ৰবৰ উৎপাদন ভাৰত ষষ্ঠ স্থানত আমাৰ দেশৰ 1902 খ্ৰীষ্টাব্দত বাণিজ্যিকভাৱে ৰবৰ খেতি আৰম্ভ হয় ৰবৰ উৎপাদন কৰা ভাৰতৰ ঠাইবোৰ হ'ল কেৰালা তামিলনাডু কৰ্ণাটক গোৱা মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ ওড়িশা উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ ৰাজ্য হিচাপে ৰবৰ খেতিৰ মাটিকালি আৰু উৎপাদনত কেৰালা আৰু ত্ৰিপুৰা প্ৰথম আৰু দ্বিতীয় স্থানত ফ্ৰাংকাইছ ফ্ৰেছনো নামৰ ব্যক্তিয়ে ৰবৰ গছৰ বাকলি ফুটা কৰি তৰুক্ষীৰ লেটেক্স উলিওৱাৰ পদ্ধতি উদ্ভাৱন কৰে কুবু নামৰ বৈজ্ঞানিকে লেটেক্স গোট মৰুৱা পদ্ধতিও আৱিষ্কাৰ কৰে ৰবৰেৰে আমাৰ লাগতিয়াল বহুতো সামগ্ৰী উৎপাদন কৰা হয় বেলুন টায়াৰ টিউব ডাক্তৰে হাতত পিন্ধা গ্লোভছ চেণ্ডেল আখৰ মোহাৰা ৰবৰ শেষত আপোনালোকে এইদৰে নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই সি ইউ ফ্ৰেণ্ডছ